হেল্ল' গাইজ ছাৰ আইজাক নিউটন নামটো শুনাৰ লগে লগে আমাৰ মনলৈ আহে যে আপেল গছৰ পৰা আপেল সৰি পৰাৰ কথা মানে গ্ৰেভিটিৰ কথা কিন্তু বিজ্ঞানৰ জগতত এই যুগান্তকাৰী সিদ্ধান্ত দিয়া ছাৰ আইজাক নিউটন মহান বিজ্ঞানীজন আচলতে আছিল কোন সেইটো এই কথাই আজিৰ ভিডিঅ'ত আমি ভালদৰে আলোচনা কৰিম তো গাইজ আই এম আলম এণ্ড ইউ আৰ ৱাচিং চায়েন্স লাভাৰ ইউটিউব চেনেল। তো গাইজ ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। টুডেজ ভিডিঅ' টাইটেল ছাৰ আইজাক নিউটন বায়োগ্ৰাফি ইন আছামিজ। তো গাইজ ছাৰ আইজাক নিউটন এজন মহান গণিতজ্ঞ, ভৌতিক বিজ্ঞানী, জ্যোতিষ আৰু দাৰ্শনিক আছিল। আইজাক নিউটনে পোনপ্ৰথমৰ কাৰণে গতিৰ তিনিটা নিয়মৰ সূত্ৰ দিছিল। ইয়াৰ নিউটনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় গতিসূত্ৰ বুলি জনা যায়। গাইজ নিউটনে যে পোনপ্ৰথমবাৰৰ কাৰণে গ্ৰেভিটিৰ আৱিষ্কাৰ কৰিছিল আৰু নিউটনে পোনপ্ৰথমবাৰৰ কাৰণে গণিতীয় কেলকুলেশ্যন আৰু প্ৰিজমৰ সহায়ত আমাক কৈছিল যে সূৰ্যৰ যি বগা পোহৰ হয় তাত 7টা ৰং মিক্স হৈ আছে, মানে বগা ৰং হ'ল 7টা ৰঙৰ সমষ্টি। তো গাইজ ছাৰ আইজাক নিউটনৰ জন্ম 1643 চনৰ 4 জানুৱাৰী তাৰিখে ইংলেণ্ডৰ এটা সৰু খেতিয়কৰ ঘৰত হৈছিল। গাইজ জন্মৰ সময়ত আইজাক নিউটন বহুত দুৰ্বল আছিল। ডাক্তৰেও কৈছিল যে তেওঁ বেছি দিনলৈ জীয়াই নাথাকে, কিন্তু এই দুৰ্বল ল'ৰাজনে যেতিয়া ডাঙৰ হ'ল তেতিয়া বিজ্ঞানৰ জগতত এনেকুৱা কিছুমান সিদ্ধান্ত দিলে যিয়ে দুনিয়াই সলনি কৰি পেলালে আৰু আজিও এই সিদ্ধান্তবোৰৰ কাৰণেই দুনিয়াৰ সকলোতকৈ মহান বিজ্ঞানীৰ তালিকাত তেওঁৰ নাম বহুত ওপৰত আছে। গাইজ নিউটনৰ জন্ম তেখেতৰ দেউতাকৰ মৃত্যুৰ 3 মাহ পিছত হৈছিল। নিউটনৰ দেউতাক এজন খেতিয়ক আছিল, তেওঁৰ নামো আইজাক নিউটনে আছিল। নিউটনৰ জন্ম সময়তকৈ আগতে হৈছিল, এইকাৰণে তেখেত বহুত দুৰ্বল আছিল। 12ৰ পৰা 13 বছৰ বয়সলৈ তেখেতে দ্য কিংছ স্কুল গ্ৰেন্থমত শিক্ষা লৈছিল, য'ত পুথিভঁৰালৰ এখন খিৰিকীত তেখেতৰ হাতৰ আখৰ আজিও আছে। স্কুলত তেওঁ এজন বহুত মেধাৱী ছাত্ৰ নাছিল, কিন্তু তেখেতৰ চিত্ৰকলা আৰু মেচিনাৰী ক্ষেত্ৰত বহুত ৰুচি আছিল। এইবিলাক চাই তেখেতৰ ককাকে 19 বছৰ বয়সত তেখেতক কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত এডমিশ্যন কৰি দিছিল। নিউটনক পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে কলেজৰ বন্ধুসকল আৰু ধনী ছাত্ৰবোৰৰ তাত কাম কৰিব লগাও হৈছিল। নিউটনে সেই সময়ৰ আধুনিক বিজ্ঞানী কোপাৰ্নিকাছ, গেলিলিও আৰু কেপলাৰৰ বিষয়ে পঢ়িব খুজিছিল। এবাৰ তেওঁ কলেজৰ ছুটী থাকোঁতে নিজৰ গাঁৱলৈ আহিছিল। এইখন গাঁৱতে তেওঁৰ মাকৰ এখন সুন্দৰ বাগিচা আছিল। গাইজ এদিনাখন এই বাগিচাখনতে নিউটনে এডাল আপেল গছৰ তলত বহি কিবা ভাবি আছিল। তেতিয়াই হঠাৎ এটা আপেল তলত সৰি পৰিল। তেতিয়াই তেওঁৰ মনত এটা প্ৰশ্ন আহিল যে এই ফলটো ওপৰৰ পৰা তললৈ কিয় সৰি পৰিল, ই ওপৰৰ পৰা বেলেগ ফালে বা ওপৰৰ ফালে কিয় উৰি নগ'ল। গাইজ আপেলৰ বাহিৰে বেলেগ যিবিলাক বস্তু সকলো বস্তু তললৈ কিয় সৰি পৰে, এইটো প্ৰশ্ন আহিল নিউটনৰ মগজুত। তেওঁ ভাবিলে যে নিশ্চিতভাৱে আপেলটো তলত সৰি পৰাৰ এটা বিশেষ কাৰণ অৱশ্যে থাকিব। নিশ্চিত ৰূপত কোনো এক প্ৰকাৰৰ বলে আপেলটোক তললৈ টানি আছে। অকল আপেলটোৱে নহয়, সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি অন্তৰীক্ষৰ বিশাল বিশাল তৰাবোৰৰ চবৰে ক্ষেত্ৰত এটা আকৰ্ষণ শক্তি আছে। পিছত ইয়াৰ আধাৰতে নিউটনে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে গ্ৰেভিটিৰ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন এটা বস্তুক এটা আকৰ্ষণ বলৰ দ্বাৰা এটা আনটোৰ ফালে টানি থাকে। এই বলটোকে গ্ৰেভিটি নাম দিয়া হৈছিল। 1665 চনত নিউটনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল আৰু সৌভাগ্যক্ৰমে এই কলেজত তেখেতৰ গণিতৰ প্ৰফেচৰ আইজাক বেৰৰ লগত কাম কৰাৰ সুবিধা পালে, যিয়ে নিউটনৰ প্ৰতিভাক ভালদৰে চিনি পাইছিল। ইয়াৰ পিছত 27 বছৰ বয়সত নিউটন ট্ৰিনিটি কলেজৰ প্ৰফেচৰ হ'ল। পিছত নিউটন ৰয়েল ছ'চাইটিৰ অধ্যক্ষও হ'ল। নিউটনে প্ৰকৃতিৰ অনেক ৰহস্যৰ পৰা পৰ্দা উঠাইছিল। তেওঁ কৈছিল যে সূৰ্যৰ পোহৰ যি দেখিবলৈ বগা দেখি, এই বগা পোহৰ আচলতে 7টা ৰঙৰ সমষ্টি। এই 7টা ৰঙক এটা প্ৰিজমৰ সহায়ত বেলেগ বেলেগ কৰিব পৰা যায় আৰু এই 7টা ৰঙক মিলাই বগা ৰং বনাব পৰা যায়। নিউটনে 3টা গতিসূত্ৰ উপস্থাপন কৰিছিল যি আজিও স্কুলত পঢ়োৱা হয়। গাইজ বয়স বাঢ়ি যোৱাৰ পিছতো তেখেতে মহাকাশৰ বহুতো ৰহস্যৰ বিষয়ে পৰ্দা উঠাবলৈ লাগি আছিল। 84 বছৰ বয়সতো তেওঁ ৰয়েল ছ'চাইটিৰ এখন মিটিঙত অধ্যক্ষতা কৰিবলৈ গৈছিল, কিন্তু ঘূৰি আহি থাকোঁতে তেওঁ বেমাৰত পৰিল। 31 মাৰ্চ 1727ত তেখেতৰ মৃত্যু হৈছিল। গাইজ এইটো কোৱা ভুল নহ'ব যে আইজাক নিউটনে সেই সময়ৰ একমাত্ৰ বৈজ্ঞানিক আছিল যিয়ে আধুনিক বিজ্ঞানৰ বিকাশত সকলোতকৈ মহত্বপূৰ্ণ যোগদান দিছিল। তেওঁৰ মহান যোগদানৰ কাৰণে তেওঁ সদায় বিশ্ববাসীৰ আগত চিৰস্মৰণীয় হৈ ৰ'ব আৰু তেখেতক কোনোদিন বিজ্ঞান জগতে পাহৰিব নোৱাৰে।
তো গাইজ আজিৰ ভিডিঅ'টো আপোনাৰ কেনে লাগিল নিশ্চয় ভাল লাগিল আৰু নিশ্চয় নজনা কথা বহুত জানিব পাৰিলে তো গাইজ নেক্সট এনেকুৱা নলেজেবল ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি চাৰিওফালে বিয়পাই দিয়া এণ্ড আজিৰ কাৰণে বাই বাই